কি খবৰ আপোনালোকৰ? আজি হৈছে 25 ডিসেম্বৰ আৰু বৰদিন। গতিকে সকলো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকলৈ মই মোৰ ফালৰ পৰা যাচিলো বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু যিহেতু আজি বন্ধৰ বাৰ, গতিকে আমি ওলাইছো অকনমান পিকনিকলৈ একেবাৰে ওচৰতে। ডেইজিং ফেষ্টিভেল শুনিছে নহয় নামটো চাগে, 4 বছৰমান হৈ গ'ল। চিৰাং জিলাত হয়। সেই তাৰ ওচৰতে আই নদী বুলি নদী এখন আছে। তাৰ কাষতে বহুতো বনভোজ খাবলৈ মানুহ আহে। গতিকে আমি তালৈ যাবলৈ এতিয়া ওলাইছো। এইবাৰ বনভোজৰ হেঁপাহটো অলপ মানুহৰ মাজত কম, কাৰণবোৰ বাৰু মই নকলেও হ'ব, সকলোৱে জানে। সেইবোৰ বাৰু এতিয়া পাতনি নেমেলো। আৰু আমাৰ আজি বনভোজ যাবলৈ লোৱাৰ মেইন কাৰণটো হ'ল ভণ্টিহঁতৰ পৰিয়ালটো আহিছে। বিশেষকৈ সৰু ল'ৰা দুটা আছে। সিহঁতক বহু দিনৰ আগৰ পৰা আমিয়ে কৈ আছিলো পৰীক্ষা শেষ হলে আহিবা, আমি সকলো একেলগে মিলি পিকনিক খাবলৈ যাম। গতিকে এতিয়া তাহাঁতি আহিলে যিহেতু, আৰু ইমান দিনৰ পৰা আমি কৈ আছিলো। এতিয়া সৰু ল'ৰা ছোৱালীৰ মন, তাহাঁতক যদি পিকনিকলৈ নিম বুলি কৈ নিনিও কথাটোতো বেয়া হ'ব। মনত বহি যাব ন, সৰু ল'ৰা ছোৱালীয়ে যি কিবা কিবি কথা সৰুবোৰ সোনকালে কেচ কৰি লয়। গতিকে সেয়ে তাহাঁতৰ আশাটো পূৰ্ণ হ'ব। তাহাঁতৰ সৰু ল'ৰা ছোৱালী ধেমালি ধুমুলা মন আনন্দত দেখিলে আমাৰ সকলোৰে ভাল লাগে। গতিকে তাহাঁতৰ লগতে আমিও সৰু হৈ এতিয়া আজি ওলাইছো পিকনিক যাবলৈ। এয়া গাড়ীত আমি এনেকৈ বস্তুবোৰ ভৰাই লৈছো। এয়া কুকাৰত ভাত বনাই লৈছো, আৰু ইয়াত ব্ৰেকফাষ্টৰ বাবে বস্তুখিনি লৈছো। এনেকে প্ৰয়োজনীয় বস্তুখিনি এখন ডাঙৰ কেৰাহী লৈছো বনাবৰ বাবে। ইয়াতে মটৰ পনীৰ বনাই লৈছো। গতিকে অকণমান থুলমূলকৈ আয়োজন কৰি লৈছো। আৰু এখন গাড়ী আছে, তাত আমি খৰি আৰু কিবা কিবি তেল, মানে প্ৰয়োজনীয় যি বস্তু আৰু সেই সকলোখিনি ৰেডি কৰি লৈছো। তেতিয়াহ'লে গৈ থাকো, একেবাৰে তাতে লগ পাম বনভোজস্থলীত।